মই বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত খুটামাৰী LP স্কুল খুটামাৰী গাৰো LP স্কুলত। আৰু ইতিমধ্যে মোৰ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাব LP স্কুলখনৰ জৰাজীৰ্ণ অৱস্থা। এনেধৰণে পঢ়ি আছে LP স্কুলখন। ইয়াত মৰাপাট আঁৰি থোৱা হৈছে। আৰু তাৰপিছত আপোনাক যদি দেখুৱাবলৈ যাওঁ, এইপিনে আছে ৰাইজৰ মানে ভঁৰাল ঘৰ সদৃশ হৈ পৰিছে, শুৱলা খৰিৰে ভৰপূৰ হৈ আছে। আৰু আনপিনে এই বিদ্যালয়খন আজি কিমান দিনৰ পৰা যে ইয়াত মানে এনেধৰণেৰে আছে তাৰ মানে কোনো ঠিকনা নাই। স্কুলৰ ইতিমধ্যে দুৱাৰবিলাকত তলা আছে যদিও তলা ওলমি আছে। আচলতে স্কুলখন আছে নে নাই এতিয়া মানে আমি জানিব পৰা হোৱা নাই, কাৰণ কিন্তু ঠাইত স্কুলখন আছে, কিন্তু ইয়াত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী নাই বা কোনো ধৰণৰ শিক্ষকো নাই। অপৰিত্যক্ত অৱস্থাত গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত খৰমুজা আৰক্ষী থানাৰ অধীনস্থ এইখন এখন বিদ্যালয়, প্ৰাথমিক বিদ্যালয় গাৰো LP স্কুল বুলি, যাৰ নাম গাৰো LP স্কুল। আৰু এইখন স্কুলৰ যি দুৰৱস্থা আপোনালোকক মোৰ কেমেৰা পাৰ্চনে দেখুৱাব। ইতিমধ্যে ইয়াত স্কুল বুলিবলৈ একো নাই, কিন্তু ইয়াত মানে ধৰক জনসাধাৰণৰ কিছু মৰাপাট আঁৰি থোৱা আছে, আনপিনে শুৱলা খৰিৰে ভৰপূৰ হৈ আছে। তো যেনিবা এইটো এটা গুদামঘৰ সদৃশ হৈ পৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰে এই LP স্কুলখনৰ কোনটো দৃষ্টিভংগীৰে চাই আছে, বা এই LP স্কুলখনত শিক্ষক নিয়োগ হৈ আছে নে নাই, আমাৰ অৱশ্যে এইখিনি সময়লৈকে আমি জানিব পৰা নাই। কিন্তু যদিহে এই LP স্কুলখন সঁচা অৰ্থত ৰানিং হৈ আছে, চলি আছে, তেতিয়াহ'লে নিশ্চিতভাৱে গোৱালপাৰাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত, যিহেতুকে গোৱালপাৰাৰ অধীনস্থ এইখন হয়, আৰু ইয়াত নিশ্চিতভাৱে আমাৰ শিক্ষাৰ যি বিষয়ববীয়াসকল আছে তেওঁলোকে এইটো চাব লাগিব। আৰু ইয়াৰ যি উচিত তদন্ত বা উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই ইয়াৰে তেওঁলোকক জনোৱাৰ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীকো মই অনুৰোধ জনাইছোঁ। আচলতে এনেধৰণে যিবিলাক অপৰিত্যক্ত অৱস্থাত বিদ্যালয়সমূহ আছে, এই বিদ্যালয়সমূহৰ নিশ্চিতভাৱে মানে যি কৰণীয় ব্যৱস্থা আছে, এই বিদ্যালয়সমূহ আচলতে তেওঁলোকে কৰিব লাগে। নহ'লেতো যিটো কণ্ডিশ্যন মই দেখিছোঁ, এই মাটিডৰা এনে পৰি আছে, আৰু অপৰিত্যক্ত অৱস্থাত এনেধৰণে থকাৰ পিছত এই স্কুলৰ নামত এইবিলাক ঠাই কিহলৈ ৰূপান্তৰিত হ'ব পৰৱৰ্তী সময়ত, নিশ্চিতভাৱে বৰ চিন্তাৰ বিষয় হৈ পৰিছে। আৰু মোৰ কেমেৰা পাৰ্চনে ইতিমধ্যে আপোনালোকক সমগ্ৰ মানে ইয়াৰ যি দৃশ্যাংশ সেয়া দেখাবলৈ যত্ন কৰিব। ছাত্র আসলো না, একটা আমদানি আসলো না, ওই মাস্টার ওই ফেলে গেছে, সত্তরপুর স্কুল আছে। আচ্ছা আচ্ছা, বেকার একটা মাস্টার 3জন ছাত্রের জন্য থাকা ফেলে গেছে। ইয়াত মানে কোনো ধৰণৰ এতিয়া মানে ছাত্ৰ 3জন আছিল, এজন মাষ্টৰ আছিল। তাৰপিছত এতিয়া আৰু আপোনালোকে মানে আজি কিছুদিন ধৰি ইয়াত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীও দেখা পোৱা নাই আৰু মাষ্টৰো দেখা পোৱা নাই। তাৰমানে এইটো এনেকৈ তাৰমানে এতিয়া কি এইটো মানে ষ্ট'ৰ হাউচ, মানে ধৰক গুদামঘৰ হেন হৈছে, মানে মানুহৰ ৰখা। এইটোৱে মানে প্ৰমাণিত হৈছে যে আচলতে এইটো এটা ষ্ট'ৰ ৰুমলৈ পৰিণত হৈছে, গুদামঘৰলৈ পৰিণত হৈছে। যিহেতুকে অপৰিত্যক্ত অৱস্থাত আছে, অসম চৰকাৰৰ এখন অধীনস্থ এখন বিদ্যালয় অপৰিত্যক্ত অৱস্থাত আছে, গতিকে এই অপৰিত্যক্ত অৱস্থাত থকা বিদ্যালয়সমূহ বা এই ঠাইডোখৰ কি কামত লগাব পাৰে, কেনেকৈ খটুৱাব পাৰে, সেইটো আচলতে অসম চৰকাৰে দৃষ্টি দিবলগীয়া হৈছে।